নমস্কাৰ বন্ধুসকল, মই অঞ্জলি। আজিৰ ভিডিঅ'টোত আমি কথা পাতিম যে এগৰাকী মহিলা আৰু এগৰাকী পুৰুষে যেতিয়া যৌন মিলন কৰি থাকে সেই সময়খিনিত মহিলাগৰাকীৰ যৌনিত পুৰুষগৰাকীয়ে আঙুলিয়াই দিব পাৰে নেকি, বা তেনেকুৱা আঙুলিয়াই দিয়াটো কিমান দূৰ গ্ৰহণযোগ্যমূলক বা কিমান দূৰ ভাল বেয়া, সেই বিষয়ে কথা পাতিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে কথা পাতি গম পাব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যা আছে সেই সমস্যাবোৰৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, ইয়াৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, মূল আলোচনিক বিষয়ৰ কথা ক'বলৈ গ'লে, এগৰাকী পুৰুষ আৰু এগৰাকী মহিলাই যেতিয়া যৌন মিলন কৰি থাকে সেই সময়ত মহিলাগৰাকী অতি সহজে উত্তেজিত নহয়, আনহাতে পুৰুষগৰাকী অতি সহজে উত্তেজিত বা এক্সাইটেড হৈ যায়। সেইকাৰণে এগৰাকী মহিলাক উত্তেজিত কৰাৰ কাৰণে বা এক্সাইটেড কৰাৰ কাৰণে যদি এগৰাকী পুৰুষে তাৰ আঙুলি দি মহিলাগৰাকীক ষ্টিমুলেট কৰি দিয়ে বা মহিলাগৰাকীক উত্তেজিত কৰি দিব খোজে, তেতিয়াহ'লে নিশ্চয় পাৰিব, এইটো কোনো প্ৰব্লেম নহয় বা এইটোৱে কোনো বেয়া একো নহয়। চ' এইটো এটা নৰ্মেল ক্ৰিয়া আৰু এইটো যৌন মিলনৰ এক অংগ। সেই মৰ্মে মহিলাগৰাকীক নিশ্চয় ষ্টিমুলেট আৰু অভাৰ এক্সাইটেড কৰিবৰ কাৰণে পুৰুষগৰাকীয়ে এই পৰিপন্থা হাতত ল'ব পাৰে। আশা কৰিছোঁ আপুনি কথাখিনি গম পাইছে। ভিডিঅ'টো ভাল লাগিলে মোৰ ইউটিউব চেনেলত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাইছে তেনেহ'লে নিশ্চয় ফ'ল' কৰি ভিডিঅ'টো এটা লাইক কৰি দিব, কাৰণ ইয়াত আপোনালোকে এনেকৈ ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ পাই থাকিব, যাৰ পৰা আপোনালোকৰ যৌন নলেজ গেইন কৰিব আৰু আপুনি যৌনতাৰ প্ৰতি বেছি আকৰ্ষিত হ'ব তথা বেছি আপোনালোকে জ্ঞান আহৰণ কৰিব। আশা কৰিছোঁ আপোনালোকে কথাখিনি গম পাইছে। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক